সয়াবিনখিনিৰ ওপৰত উতলা পানী ঢালি দিছোঁ এতিয়া এনেকৈ এই সয়াবিনখিনি আধা ঘণ্টা এইখিনি পানীত তিয়াই ৰাখিম প্ৰিয় দৰ্শক সকলোৱে জানেই তথাপিও আজি মই পুৱাৰ আহাৰত পুৰি ভাজিছিলোঁ আৰু সয়াবিন আলু ৰঙালাওৰ তৰকাৰী এখন ৰান্ধিছিলোঁ কেনেকৈ পুৰি ভাজিলোঁ কেনেকৈ ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ গৰম পানীত সয়াবিনখিনি তিয়াই ৰাখিছোঁ এয়া কোমল হৈছে ঠাণ্ডা পানীৰে এতিয়া চেপি চেপি ভালকৈ ধুই ল'ম এইখিনি আটাৰ পুৰি হ'ব এয়া সোৱাদ অনুসৰি নিমখ লৈছোঁ আটাখিনি ময়ম দিবলৈ এয়া ফৰচুন অইল অলপ ঢালি দিছোঁ বেছি দিয়া নাই কিন্তু কম পৰিমাণে দিছোঁ এইকণ দিব লাগে নিদিলেও হয় দিলে ভাল লাগে আৰু পানী ফুটি উতলি আছে ফুটা পানী দিব লাগিব ফুটন্ত জল ঢালি দিব লাগিব কিন্তু ঢালোতে সাৱধান নিজেই যিসকলে আটা মাৰি থাকে সেইসকলে আন্দাজ কৰিব পাৰে এয়া চাওক মাজৰ গাঁতটো দি এনেকৈ দিছিলোঁ ঢিলা হ'লে কিন্তু কেঁচা আটা দি আটাখিনি মাৰিব লাগিব তেতিয়া ৰুটি কোমল নহ'ব ৰুটি হওক পুৰি হওক এনেকৈ যদি উতলা পানী ঢালে তেতিয়াহ'লে শুকান ৰুটি হ'লেও 2-3 দিন পিছৰলৈকেও কোমল হৈ থাকিবলৈ বাধ্য এতিয়া গৰমে গৰমে অলপ কষ্ট হয় গৰম দিনত ঠাণ্ডা হ'বলৈ দিলে আকৌ আটাখিনি টান হৈ যাব পাৰে এইখিনি চাওক হৈছেগে আৰু পানী নালাগে এইখিনিতে ধুনীয়াকৈ হৈ যাব খুব ধুনীয়াকৈ হৈ গ'ল এইখিনি চাওক আৰু হাতত লগা নাই অলপ ময়ম দিলে এনেকৈ হাতত নালাগে এতিয়া এইখিনি মই কেইমিনিটমান ঢাকি ৰাখিম সয়াবিন ৰান্ধিবলৈ মই কি লৈছোঁ কাঁহীখনত এবাৰ চাই লওঁ আহক তেলত প্ৰথমে সয়াবিনখিনি ভাজি লওঁ গেছটো খুব কমাই ৰাখিব লাগিব যদি গেছ বঢ়াই দিয়ে তেতিয়াহ'লে সয়াবিনখিনি ৰঙা হৈ লাগি যাব পাৰে সয়াবিনখিনি ৰঙচুৱা হৈছে এতিয়া গেছটো অলপ বঢ়াই দিছোঁ আৰু সয়াবিনবিলাক কেৰাহীৰ কাষলৈ এনেকৈ দি দিছোঁ এতিয়া তেলখিনি নিগৰি আহিব এয়া চাওক তেল নিগৰি আহিছে তেল নিগৰি অহাৰ পিছত এতিয়া সয়াবিনখিনি উলিয়াই দিছোঁ দুই এটা বাগৰি যায়েই আৰু উপায়টো নাই মিঠাতেল আৰু অলপ ঢালি দিছোঁ শুকান জলকীয়া দি দিছোঁ পাঁচফুৰণ আৰু মেথি তেজপাত শুকান জলকীয়া যেতিয়া ক'লা পৰিব তেতিয়াহে ভাল লাগিব খাই পিঁয়াজ জালুক থেতেলিয়াই লোৱা নহৰু আৰু ৰুকি লোৱা আদা গোটেইখিনি দি দিছোঁ তেলত অলপ দেৰি ভাজি ল'ব লাগিব কেঁচা গোন্ধ যোৱালৈকে এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ পিঁয়াজ আদা নহৰুৰ কেঁচা গোন্ধ গৈছে এতিয়া ৰঙালাওখিনি দি দিছোঁ পুৰিৰ কাৰণে মই এতিয়া লাডুবোৰ উলিয়াই লৈছোঁ এয়া চাওক ইমান ধুনীয়া কোমল হৈছে ক'তো ফাটি যোৱা নাই দুয়োখন হাতৰ তলুৱাৰ মাজত লৈ হেঁচা এটা দি এটা ষ্টাইলত যিসকলে জানে একো কথা নাই নজনাসকলে প্ৰেক্টিচ কৰিলে দুবাৰ তিনিবাৰ কৰিলেই আহি যাব লেচিবোৰ বেলিবলৈ অকণমান তেল ল'ব পাৰে ৰিফাইন তেল মই কিন্তু অলপ শুকান আটা লৈছোঁ শুকান আটাও ল'ব পাৰে শুকান আটাটো এনেকুৱা ট্ৰিকত ল'ব লাগিব যাতে
পুৰিখিনি ভাজোতে তেলখিনি নষ্ট নহয় আৰু পুৰিখিনি বেলোতে ইয়াতে শুকান আটাখিনি পুৰিটোৰ গাতে শেষ হ'ব লাগিব ৰঙালাও আৰু অলপ কোমল হ'ব লাগিব তেল বিৰিঙি আছে তেলটো বিৰিঙিবই তেল আছে যেতিয়া ৰাতিপুৱা খুব দৌৰা-দৌৰি হয় সেইকাৰণে ৰঙালাও সিজিবলৈ অকণমান পানী দি দিছোঁ গেছটো মিডিয়াম ফ্লেমত উঠাই দিছোঁ ডালচেনি লং ইলাচি এইখিনি ইচ্ছা কৰিলে তেলতেই দি দিব পাৰে তেতিয়া তেলত দিলে কিন্তু ইলাচিবোৰ এনেকৈ ফালি দিব লাগিব নহ'লে ইলাচি ফুটিব এতিয়া মই এইখিনি অকণমান থেতেলিয়াই লৈছোঁ ভাতৰ কাৰণে ৰঙালাও ফুল ভেদাইলতা পাত ছিঙি থৈছোঁ সেইখিনি বৰ ভাজিম এয়া পুৰিৰ কাৰণে গেছ জ্বলাই দিছোঁ তেলখিনি গৰম কৰি আছোঁ এইফালে অলপ সিজি আছে এতিয়া মই এই গোটেইখিনি হৈ থাকোঁতেই পুৰিবিলাক বেলিম এটা এটাকৈ এয়া চাওক ইমান কোমল হৈছে শুকান আটাখিনি এনেকৈ পুৰিৰ লগত মিহলি হৈ গ'ল এতিয়া আৰু ইয়াৰ পৰা কাৰ্বন নোলায় এনেকৈ গোটেইখিনি পুৰি মই বেলি ল'ম পুৰিবোৰ বেছি ডাঠো নহয় পাতলো নহয় এনেকুৱাকৈ বেলিব লাগিব এইটো জোখত বেলিছোঁ মই এয়া তেল বিৰিঙিছে পানীখিনি শুকাই গ'ল এয়া চাওক ৰঙালাও সিজিছে এতিয়া এইখিনি সিজোৱা আলুখিনি পিটিকি লৈছোঁ আৰু দি দিছোঁ এইখিনি এতিয়া মিহলাই দিছোঁ অলপ পানী দিব লাগিব লাগি ধৰিছে সয়াবিনখিনিও দি দিছোঁ এতিয়া গোটেইখিনি মিহলাই দিছোঁ ইচ্ছা কৰিলে এনেকৈ শুকানকৈ ভাজি হিচাপেও খাব পাৰে আমি কিন্তু অলপ জোলকৈ খাম পুৰিৰ লগত অলপ জোল জোল হ'লে খাই ভাল লাগে ৰঙালাওবোৰ গলি গ'ল খুব ধুনীয়া হৈছে এনেকৈ শুকান ৰুটিৰ লগত খাবলৈ বৰ ভাল হৈছিলে কিন্তু যিহেতু পুৰিৰ লগত খাম গৰম পানী ঢালি দিছোঁ উতলা পানী এয়া চাওক এতিয়াহে মাংসৰ জোল নিচিনা লাগিব মই তেজপাত উলিয়াই দিছোঁ তেজপাতৰ কাম নাই আৰু তেজপাতৰ যিখিনি কাম আছিলে গোন্ধটো ইয়াত ভৰাই দিলে আৰু সোমাই গ'ল আৰু এখিলা তেজপাত উলিয়াব লাগিব তেজপাত উলিয়াই দিলোঁ এইখিনি গৰম মছলাখিনি ওপৰত দি দিলোঁ এনেকৈ এতিয়া 3 মিনিট উতলি থাকিবলৈ দিম ঢাকনি মাৰি দিলোঁ 3 মিনিট হৈ গৈছে এতিয়া দুটা কেঁচা জলকীয়া এইফালেদি আগফালেদি ফালি দি দিছোঁ আকৌ 2 মিনিট ঢাকি ৰাখিম অলপ বেছিয়ে জোল হ'ল নেকি ঠিকে আছে এতিয়া মান ধনিয়াৰ পাত অলপ কাটি দিছোঁ গেছটো অফ কৰি দিছোঁ এতিয়া কেৰাহীটো নমাই দিম তেল ধোঁৱা ওলাইছে তেল পকিছে এতিয়া পুৰিবিলাক এখন এখনকৈ ভাজিম সোনকালে হ'ব কেৰাহীটো সৰু যে তাতে লোহাৰ কেৰাহী এয়া চাওক ইমান ধুনীয়াকৈ প্ৰথমখনেই ফুলিছে লুটিয়াই দিলোঁ তেলখিনি অলপ বেছিকৈ পকিছিলে এইফালে টিশ্যু পেপাৰৰ সলনি মই লিখা কাগজ দিছোঁ যাতে তেলখিনি টুকি ল'ব পাৰি প্ৰত্যেকটো পুৰিয়েই এনেকৈ এতিয়া খুব ধুনীয়াকৈ ফুলি উঠিব এয়া চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে এয়া পুৰিকেইটা দেখিয়েই মনটো খুব ভাল লাগিছে পুৰিৰ কাঁহীখন সজাই দিছোঁ ৰাতিপুৱা পুৰি 4টাতকৈ ওপৰ খাব নোৱাৰি 4টাই মোৰ কাৰণে বহুত বেছি এয়া চয়াবিন আৰু ৰঙালাও আলুৰ তৰকাৰীখন এয়া দৈ এয়া আম আৰু জলকীয়াৰ আচাৰ পানী নিজেই ৰান্ধিছোঁ নিজেই চব কৰিছোঁ আচাৰো নিজে প্ৰস্তুত কৰা এইখিনি যোৱা বছৰৰ আমৰ আচাৰ এয়া চাওক
খুব ধুনীয়া হৈ আছে আমৰ আচাৰ মই দেখুৱাম কিমান কোমল হৈ আছে এয়া পুৰিখিনি চাওক কিমান কোমল এইখিনি খুব ধুনীয়া কোমল হৈছে সয়াবিন অকণমান খাই দেখুৱাইছো বঢ়িয়া দৈ বঢ়িয়া প্ৰিয় দৰ্শক জনাসকলৰ কথাটো সকলোৱে জানেই কামবিলাক কিন্তু নশিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই ভিডিঅ'টো মই আগবঢ়াইছিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ নমস্কাৰ